নমস্কাৰ সকলোলৈকে আজি আনিছো বালুচাহিৰ ৰেচিপি এটা ৰেচিপিটো বনাবৰ কাৰণে ইয়াতে 2 কাপ আটা লৈছো আপোনালোকে আটাৰ হলনি ময়দাও ল'ব পাৰে মই আজি আটা দিয়ে বনাম আধা চামুচ বেকিং পাউডাৰ লৈছো আৰু অকমান নিমখ লৈছো এখিনিতে সালি লম এখিনি সালি ললো এতিয়া ইয়াতে আধা কাপ ৰিফাইন দিছো আপোনালোকে ঘিউ দিব পাৰে এতিয়া এখিনি হাতেৰে হানি লম এখিনি হানুতে এনেদৰে মুঠি মাৰি চাব যদি মুঠিটো নহয় আকৌ অকমা ৰিফাইন নাইবা ঘিউ দি দিব এটা পানী লৈছো পানীৰে হানি এখিনি ডো এটা বনাই লম ডোটো হৈ গল এতিয়া আধা ঘণ্টাৰ কাৰণে ঢাকি থৈ দিম এতিয়া সুগাৰ সিৰাপ বনাম সুগাৰ সিৰাপ বনাবৰ কাৰণে 1.5 কাপ চেনি লৈছো আৰু 1 কাপ পানী লৈছো এতিয়া কেইটামান ইলাইচি ইয়াতে দি দিছো অকমা ৰেড ফুড কালাৰো দি দিছো কালাৰ দিয়াটো আপোনাৰ নিজৰ ইচ্ছা সুগাৰ সিৰাপখিনি এডালটাৰ হোৱালৈকে উতলিব দিম এয়া চাওকচোন এডালটাৰ হৈ গৈছে এতিয়া গেছটো অফ কৰি দিলো এতিয়া ডোটো হাতেৰে এনেদৰে বহল কৰি লৈছো চুৰিয়েখনেৰে মাজতে দুটা ভাগ কৰি ললো আৰু এটা ভাগৰ ওপৰত আনটো ভাগ দি আকৌ একে ধৰণেই কৰিছো 2-3 বাৰ মান এনেকৈ কৰি লম এতিয়া আকৌ দুটা ভাগ কৰি লৈছো মাজেৰে ৰোলৰ নিচিনা বনাই লম এটা চুৰিয়েখনেৰে পিস কৰি লৈছো তেতিয়া সমান হয় বস্তু কেইটা এতিয়া এটা টুকুৰা হাতত লৈ এনেদৰে গোল কৰি আঙুলিৰে ফুটা কৰি দিছো মাজত এয়া বনাই ললো এটা আৰু এটা বনাই দেখুৱাম গুটেই কেইটা বনাই ললো কেৰাহীটো তেল দি দিলো তেলখিনি গৰম হৈছে নাই চাবৰ কাৰণে আটাৰ অকমান এনেকৈ লাড্ডু বনাই দি দিছো তেলখিনি গৰম হৈ গল এতিয়া কেইটামান বালুচাহি ইয়াতে দি দিলো গেছৰ ফ্লেমটো একেবাৰে কমাই একেটা ভাজি লম নহলে ভিতৰখন নিহিজিব লৰাই দিছো এতিয়া মই একেটা ভাজুতে 25 মিনিট মান সময় লাগিছিলে একেটা ৰঙচুৱা হৈ গল এতিয়া নমাই লৈছো সুগাৰ সিৰাপখিনি ঠাণ্ডা হৈ গৈছিলে সেইকাৰণে অকমান গৰম কৰি ললো এতিয়া বালুচাহি কেইটামান সুগাৰ সিৰাপত দি 4 মিনিট মান এনেদৰে লৰাই থাকিম এতিয়া প্লেট এখনত উলিয়াই লৈছো এয়া গুটিকিটা বালুচাহি হৈ গল আপোনালোকেও ঘৰতে এনেদৰে বনাই খাব পাৰে আজিৰ ভিডিওটো চাই ভাল পালে লাইক কৰি দিব আৰু চেনেলটো যদি প্ৰথমবাৰৰ বাবে চাইছে সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ